নমস্কাৰ অসমবাসী ৰাইজ। আজি আমাৰ কেজি আছামিছৰ মজিয়াত প্ৰথমবাৰৰ বাবে উপস্থিত আছে প্ৰিয়াংকু বৰদলৈ। প্ৰথম তেওঁৰ পৰা পৰিচয়টো লওঁ, তেওঁ ক'ত থাকে, ক'ৰ পৰা আহিল, কেনেকৈ গিটাৰিষ্টৰ ফালে। তেওঁৰ পৰা পৰিচয়টো লওঁ। প্ৰিয়াংকু দা, প্ৰথমতে আমাৰ কেজি আছামিছ চেনেলটোলৈ স্বাগতম। ধন্যবাদ ধন্যবাদ। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম প্ৰিয়াংকু বৰদলৈ। অলৰেডি পৰিচয় দিবলৈ নাই, তুমি অলৰেডি দিছাই। তো মোৰ নাম প্ৰিয়াংকু বৰদলৈ। মই গুৱাহাটীতে জন্ম, মানে গুৱাহাটীতে ডাঙৰ দীঘল হোৱা, ইয়াতে অৰিজিনেল ইয়াৰে হয়। আৰু বাকী গীটাৰৰ আৰম্ভণি মোৰ দেউতাৰ পৰা হৈছিলে। তাৰমানে দেউতা এটা সময়ত গীটাৰ বজাইছিলে। সৰুৰ পৰাই দেউতাক দেখি দেখি ইনস্পায়াৰ্ড হ'লোঁ। তেনেকৈ তাৰপিছত নিজেই গীটাৰ শিকিলোঁ। দেউতাই অলপ বেছিক কৰ্চ কেইটামান দেখাই দিলে। তাৰপিছত নিজে শিকি শিকি গান শুনি শুনি তেনেকৈ বজাই আছোঁ। মানে ক'বলৈ গ'লে আপোনাৰ দেউতাই মেইন গুৰি ধৰোঁতা। গুৰি ধৰোঁতা দেউতাই আৰু এতিয়ালৈকে যিমানখিনি পাৰিছোঁ। মানে ক'ব গ'লে আপোনাৰ দেউতাৰ পৰাই যিখিনি শিকি আজি যিখিনি শিকিলে, বহুত ভাল জ্ঞানেই দিলে বুলি আপুনি ভাবে? নিশ্চয় 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 নিশ্চয়। আৰু আপোনাৰ ইয়াতে গুৱাহাটীত ক'ত থাকে? মই গুৱাহাটী শিলপুখুৰীত থাকোঁ। মোৰ ষ্টুডিঅ' এটা আছে, ব্ৰহ্মা ষ্টুডিঅ'। এইটোৱে মোৰ ষ্টুডিঅ'। দেখিবলৈ পাইছোঁ আমি। আপুনি কামবিলাক কৰি যাওক বুলি এনেকৈ আশা কৰোঁ। আৰু আপুনি এই গিটাৰিষ্টৰ ফালে যে আহিলে, কেনেকৈ এইটো প্লেটফৰ্মলৈকে আহিলে? মই একচুৱেলি অৰিজিনেলি ছিংগাৰ আছিলোঁ। গীটাৰখনটো ভাল পাইছিলোঁ বাৰু। মই গীটাৰ দেউতাৰ পৰা শিকিছিলোঁ, বজাইছিলোঁ। তাৰপিছত মই গানো গাইছিলোঁ। তাৰপিছত ইনফেক্ট মোৰ এলবাম 2-3টামানো ৰিলিজ কৰিছিলোঁ। ধোঁৱা, তাৰপিছত এইজনী কৰণী ছোৱালী বুলি তেনেকুৱা কিবা এটা আছিলে, পাহৰিলোঁ। ইনফেক্ট বহুত বছৰৰ আগৰ কথা। তাৰপিছত ৰিলিজ কৰিলোঁ। কিন্তু বাট আই ডিচাইডেড টু ষ্টিক টু গিটাৰিং। আৰু মোৰ মানে মই যিমানখিনি লেভেলত গাওঁ, মই নিজে ছেটিছফাইড নহওঁ। ৰাইজৰ কথা বাদেই দিছোঁ। তো সেইটো কাৰণে আই ষ্টিক টু মাই গিটাৰ্ছ। তো গিটাৰ বজালোঁ, মিউজিক প্ৰডাকশ্যনত কৰি থাকোঁ। তো আল্টিমেটলি এইটো বজোৱা লাইনতে থাকিলোঁ আৰু। ঠিকে আছে। এতিয়া আপুনি পাব্লিকক বজাই থাকক বুলি মই আশা কৰোঁ। আপোনাৰ গানত মিউজিকে দি ডেফিনেটলি বজাই মেলিয়ে আমোদ দি থাকিম বুলি ভাবিছোঁ। আৰু নতুন নতুন কামো কৰি আছোঁ। নিজৰ এলবামো ৰিলিজ কৰিলোঁ 2টা চ'ল' এলবাম, ডাইমেনশ্যন আৰু এইপিনে প্ৰাইড বুলি এটা ফ্ৰীডম বুলি নতুন এলবাম এটা ৰিলিজ হ'ল। তো তাতো শুনিব পাব। আৰু ইউটিউবত মোৰ চেনেলত ভিডিঅ'জ আছে মোৰ, তো তাতো মোক চাব পাৰিব। বাকী জুবিনদাৰ লগতো বজাই আছোঁ ষ্টেজত, তাতো চাই। এনে আপুনি আজিলৈকে কিমানজন ছিংগাৰৰ লগত পাৰফৰ্মেঞ্চ কৰিলে? মই তেনেকৈতো বেণ্ড ৱাইজ বহুত বজাইছোঁ। চানি ৰেম বুলি এটা বেণ্ড আছিলে, নৰ্থ ইষ্ট ব্ৰিজ মোৰ নিজৰ বেণ্ড। তাৰপিছত ওৱান অফ দ্য মষ্ট পপুলাৰ বেণ্ড নৰ্থ ইষ্ট ব্ৰিজ। তাৰপিছত জুবিনদাৰ লগত বজাইছোঁ মই। বাকী দীক্ষিতৰ লগত আছোঁ। বাকী বম্বে ৰাম সম্পথ হওক, সোনু নিগম হওক, শান হওক, সিহঁতৰ লগত কৰিছোঁ। তো ইনফেক্ট কৰি আছোঁ আৰু তেনেকৈ মানে মই ফ্ৰীলান্স হিচাপে বহুতৰ লগত বহিছোঁ এতিয়ালৈকে। ঠিকে আছে, যিখিনি কৰিছে ভালে কৰিছে। আৰু আপোনাৰ আপকামিং এতিয়া মই মোৰ নিজৰে আৰু এটা বেণ্ড এটা আছে, কৰ্মা প্ৰজেক্ট বুলি। তাৰে এটা গান মিট্টি বুলি এটা গান, সেইটো কৰি আছোঁ। সেইটো ৰিলিজ হ'ব অহা মাহত। তো চাওঁ কি হয়, কেনেকৈ পাই মানুহ। ধন্যবাদ ধন্যবাদ। আৰু আপোনাৰ ধৰক এতিয়া যিমানবোৰ ছিংগাৰৰ ভিতৰত কাৰ লগত বেছি কাম কৰি ভাল লাগিল বুলি আপুনি নিজে মনেদি ভাবে? চবৰে লগতে ভাল লাগে। চবৰে নিজৰ নিজৰ এটা নিজস্বতা আছে, নিজৰ ষ্টাইল এটা আছে। বাট ডেফিনেটলি জুবিনদাৰ লগত বেছি মই ফ্ৰী পাওঁ, কাৰণ সি এৰি দিয়ে। তাৰমানে হি ইজ ভেৰি অ'পেন, মানে খোলা মঞ্চ দি দিয়ে। মিউজিচিয়ানটোক ধৰি নাৰাখে, তাৰমানে নিজৰ মতে বজাব দিয়ে। তো সেইটো কাৰণে জুবিনদাৰ লগত মই সদায় বেছি কমফৰ্ট জ'ন থাকে আৰু। সেইটোৱে, জুবিনদাক সকলোৱে ভাল পায়। বৰ্তমান আপুনি মিউজিকৰ ওপৰত কি ক'ব বিচাৰে? বৰ্তমান মিউজিক চিনটো ঠিকে আছে। মানে মই সাংঘাতিক ভাল বুলিও নকওঁ, বেয়া বুলিও নকওঁ, মাজতে গৈ আছে। তাৰ মাজত কেইজন মানে অতি ভাল কাম কৰি আছে, অলপ মানে প্ৰগ্ৰেছিভ থট লৈ পেলাই কাম কৰি আছে। বাকী কেইজন মানে একে টাইপৰে চাউণ্ড এটা কৰি পেলাই কৰি আছে। তো তেওঁলোকেও নিজৰ ফালৰ পৰা কৰি আছে। বাট সদায় প্ৰগ্ৰেছিভ থট বিলাকক মই বেছি ৱেলকাম কৰোঁ। তাৰমানে সদায় নতুনত্ব হৈ থাকিলে ভাল লাগে গান। সদায় নতুনত্ব ডেফিনেটলি চবেই বিচাৰে। আৰু এইটো কথা হয়, আপুনি যিটো কৈছে নতুনত্ব, মানে আপুনি চাওক কিছুমান বস্তু পুৰণা হৈ গৈছে। পুৰণা বস্তুটো উঠোৱাটো মই ভাল বুলি ভাবোঁ। ডেফিনেটলি সেইটো কৰিবই লাগিব। তুমি তাতে পুৰণাই লাগিলে ষ্টাইলৰ কিবা এটা গান বনোৱা, কিন্তু সেইটো নতুনত্ব দি পেলাই যদি সজাই পেলাই অলপ সজাই পৰাই পেলাই যদি প্ৰেজেণ্টেশ্যন কৰা, তেতিয়াহ'লে মানুহ ৰাইজে ডেফিনেটলি ভাল পাব। এতিয়া বাহিৰৰ আপোনাৰ ক'ব গ'লে অৰ্জুন আৰু আপোনাৰ এই সনম ব্ৰেণ্ডটো, তাতে সিহঁতে পুৰণা গানবিলাক উঠাই দিছে। তাহাঁতি নিজে সেইখিনি নিজৰ ষ্টাইলত প্ৰেজেণ্টেশ্যন কৰিছে। কিন্তু খালি সেই প্ৰেজেণ্টেশ্যন কৰোঁতে এইটোৱে চাব লাগে, যাতে গানটো অৰিজিনেল গানটোৰ তাৰমানে মেলোডিটো যাতে মৰি নাযায়। সেইটো জাষ্টিফাই কৰি পেলাই কৰিব পাৰিলে খুব ভাল। সেইটোৱে। আৰু আপুনি নিউ জেনেৰেশ্যনত কি ক'ব বিচাৰে? নিউ জেনেৰেশ্যনৰ এটাই কথা ক'ব বিচাৰোঁ যে মিউজিক বস্তুটো একদম ইজি নহয়। তো কাকো দেখাক দেখি যে আজি এইটো জেগাত কাম কৰি আছে, ময়ো পাৰিম বুলি সেইটো ভাবাটো ভাল। কিন্তু সেই আঁৰত কিমান প্ৰেক্টিচ আছে সেইটোও চাব লাগিব। তাৰমানে কষ্ট বহুত কৰিব লাগিব, শিকিব লাগিব। শিকি পেলাই যেতিয়া কাম এটা কৰা যায়, বা নলেজ অকণমান লৈ পেলাই যেতিয়া কাম এটা কৰা যায়, তেতিয়াহ'লে সেই বেৰিয়াৰটো ভাঙিব পাৰা। নহ'লে এটা জেগাত গৈ পেলাই ষ্টেটিক হৈ যোৱা যায়। আইডিয়াছ থাকিব, কিন্তু তুমি এপ্লিকেশ্যনটো কৰিব নোৱাৰা। যেতিয়া তুমি সেই নলেজটো থাকিব, তেতিয়া সেই বেৰিয়াৰটো ভাঙি পেলাই ওপৰলৈ উঠি যাব পাৰি। তো সেইটো কাৰণে মই কওঁ যে শিকিব লাগে মিউজিকটো, আৰু
মিউজিকক সময় দিব লাগে তেতিয়াহে মিউজিকে কিবা এটা দিব তাৰমানে মানে আগতে যদি ভাবি লয় যে মই আজি গান গাই XYZ গান গাই পেলাই মই নাম কৰিম বা গিটাৰ বজাই পেলাই নাম কৰিম বা পইচা পাম সেইটো সেকেন্ডাৰী কথা সেইটো secondary মানে বিজনেছটো সেকেন্ডাৰী কথা আগতে সেইটো ক্ৰাফটটো তাৰমানে তাৰ পাৰফেক্ট হ'ব লাগিব তাৰপিছতে পইচা এনেও আহিব সেইটো মোৰ মতে আপোনাৰ অকল মিউজিক ক্ষেত্ৰত নহয় গোটেই সব ক্ষেত্ৰতে যদি আপুনি যদি প্ৰথম মানি কথা ভাবে কেতিয়াও নহয় ডেডিকেশ্যনটো লাগিবই প্ৰথমতে সেইটোতো সেইটোৱে কথা সেইটোৱে মই আহ্বান জনাম আৰু নতুন আপকামিং মিউজিচিয়ানছ হওক ছিংগাৰ হওক প্ৰেক্টিচটো লাগে তাৰমানে প্ৰেক্টিচটো বিৰাট ইম্পৰ্টেণ্ট যোনটো আমাৰ ইয়াত অলপ কম তাৰমানে অসমত প্ৰেক্টিচ বস্তুটো মানুহে খুব কম কৰে আদাৰ দেন মানে বাকী গান উঠোৱাটো বেলেগ কথা কিন্তু নিজৰ পাৰ্চনেল প্ৰেক্টিচটো অলপ কম তো সেইটো কৰিব পাৰিলে ভাল প্ৰিয়াংকুদা এটা কুৱেশ্যন আছে মানে সকলোৰে চাগে মনত উদয় হ'ব কুৱেশ্যনটো কৰাৰ পিছত বহুতে চাগে নাজানে প্ৰথম কুৱেশ্যনটো হ'ল আপোনাৰ জুবিন দাৰ লগত ৰিলেশ্যনটো কেনেকুৱা আৰু কেনেকৈ তেওঁক লগ পালে জুবিন দাৰ লগত ৰিলেশ্যনটো মোৰ ককাই ভাইৰ নিচিনা সি মোৰ ডাঙৰ দাদাৰ নিচিনাই ইনফেক্ট সি মোক সৰু থাকোঁতে কোচত লয় সি কয়ো মাজে মাজে তো ৰিলেশ্যনটো খুব ক্ল'জ বণ্ডিং এটা আছে একদম ফেমিলিৰ নিচিনা তাৰপিছত বজোৱাটোতো বহুত পিছত বজোৱাতে মোক প্ৰথমতে জুবিন দাৰ নিজৰ ৰেকৰ্ডিঙত বজোৱাইছিলে তাৰপিছত বজাওঁতে মোক ক'লে যে তই মোৰ লগত বজাবি নেকি লাইভ শ্ব'ত বজাবি নেকি তো মই ক'লোঁ যে তেতিয়া সময় মই আকৌ নৰ্থ ইষ্ট মানে কৰি আছিলোঁ একদম জাষ্ট ষ্টাৰ্ট হৈছে আৰু মই তেতিয়া ক'লোঁ যে মই এনেইতো বেলেগ প্ৰব্লেম নাই বাট মই নিজৰ বেণ্ডটো ষ্টাৰ্ট কৰিছোঁ ত' বৰ্তমান নোৱাৰিম মই এনেই অফে মাজে মাজে বজাই থাকিব পাৰিম এনেকৈ এখন দুখন মাজে মাজে অফে বজাই থাকোঁ তাৰপিছত ফাইনেলি মই আজি 5 বছৰৰ আগত জুবিন দাৰ লগত ফাইনেলি সোমাইছোঁ মানে অফিচিয়েলি সোমাইছোঁ এইটো ভালে কথা তাৰপিছৰ পৰা কৰি আছোঁ খুদা আৰু এটা বহুতে নাজানে চাগে আপোনাক চবতকৈ আপোনাৰ পৰিচয় ব্যক্তি বা পৰিচিত ব্যক্তি গোপীনাথ বৰদলৈ আপুনি বোলে নাতি হয় নাতি বহুতে নাজানে মই গ্ৰেট গ্ৰেণ্ডছন টাইপ হয় আৰু তাৰমানে দেউতাৰ মানে আমাৰ হেৰি নিজৰ পেহীয়েক আছিলে তাৰমানে দেউতাৰ নিজৰ পেহীয়েক আৰু পেহাক হয় তো সেইটো হিচাপৰ ফালৰ পৰা তাৰমানে ৰিলেশ্যনত পৰোঁ এতিয়া মানে আপোনাৰ পৰিয়ালৰ লগতো গোটেইখিনি সম্পৰ্ক আছে ডেফিনেটলি আছে চব নিজৰে ঘৰৰ মানুহ নিজৰ ঘৰ ধন্যবাদ আপুনি ইমানখিনি টাইম দিয়াৰ বাবে ধন্যবাদ চ' আপোনাৰ নতুন আপোনাৰ আগন্তুক বৰ্ষলৈকে শুভেচ্ছা থাকিল জানো ভাল ভাল কাম কৰি যাওক অসমবাসীক জানো আপুনি আৰু ভাল আপোনাৰ মিউজিকেদি জানো ডাইৰেক্ট কৈছোঁ হিলাব পাৰে আপুনি সেইটো থাকিল চেষ্টা কৰে আপুনি চ' ধন্যবাদ চ' অসমবাসী ৰাইজ দেখিলে আমাৰ প্ৰিয়াংকুদা আমাৰ লগত বিশেষ অলপ সময় তেওঁলোক কথোপকথন Me have a two for push it like হেল্ল' গাইজ গুৱাহাটীত এটা নতুনকৈ কেবি ফটোগ্ৰাফাৰ খোলা হৈছে আপোনালোকে যদি বিয়া কথা ভাবে যে ৱেডিং পাৰ্টি এনে ফটোশ্বুটৰ কাৰণে আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে তেওঁলোকৰ নাম্বাৰটো আমাৰ তলত দিয়া হ'ল আপোনালোকে কণ্টেক্ট কৰি ল'ব